নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছো ডিজিটেল ফেক্টৰ অন্য এটা ভিডিঅ লৈ আৰু আজি আপোনালোকৰ কাৰণে লৈ আহিছো আমাৰ অসমৰ 10 গৰাকী ধুনীয়া অভিনেত্ৰীৰ বিষয়ে আৰু এই 10 গৰাকীৰ লিষ্টত কাৰ নাম আছে কোন অভিনেত্ৰীৰ নাম আছে গোটেইখিনি এই ভিডিঅ'টোত আলোচনা কৰিম গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব আৰু চেনেলটোত নতুনকৈ যদি সোমাইছে তেনেহলে সাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে এই চেনেলটোৰ জৰিয়তে চাই থাকিব পাৰিব তেনেহলে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰো Number 10 আছে তেহসিন আখতাৰ তেহসিন আখতাৰ এগৰাকী ভাৰতীয় অভিনেত্ৰী যি বেছিভাগ অসমীয়া চলচ্চিত্ৰত উদ্যোগত কাম কৰে তাইৰ জন্ম মেঘালয়ৰ শিলঙত হৈছিল তেওঁ বৰ্তমান অসমৰ গুৱাহাটীত বাস কৰি আছে আৰু য'ৰ পৰা তেওঁ অভিনয় কাম আৰম্ভ কৰি আছে এগৰাকী অভিনেত্ৰী হোৱাৰ লগতে তেওঁ এগৰাকী গায়িকাও আৰু তেওঁ অসমৰ যথেষ্ট জনপ্ৰিয়তা আছে Number 9 আছে দিবাংগনা বৰা হৈছে আটাইতকৈ আকৰ্ষণীয় আৰু আটাইতকৈ ধুনীয়া নৱাগতা অসমৰ অভিনেত্ৰী আৰু দৰং জিলাৰ এগৰাকী নেপথ্য গায়িকা তেওঁ 2020 চনৰ প্ৰথম ছবি জানমণিত মুখ্য চৰিত্ৰৰ বাবে বহুত জনপ্ৰিয়তা অৰ্জন কৰিছিল নীলা নয়না নামৰ প্ৰথম ভিডিঅ' আছিল তাইক মনা বুলিও জনা যায় Number 8 আছে প্ৰিয়ংকা ভৰালী এজনী সুন্দৰী অভিনেত্ৰী আৰু গায়িকা তেওঁৰ জন্ম 10 অক্টোবৰ 1988 হৈছিল অসমৰ জ্যোতিৰ এগৰাকী ভাৰতীয় নেপথ্য গায়িকা যি জলিউডত তেওঁৰ সুমধুৰ কণ্ঠৰ বাবে বিখ্যাত ভূপেন নাৰায়ণ বঁটাপ্ৰাপ্ত 2013 চনত প্ৰিয়ংকা ভৰালীয়ে 2008 চনত তেওঁৰ সংগীত জীৱন আৰম্ভ কৰিছিল আৰু জুবিন গাৰ্গৰ সৈতে এনকে প্ৰডাকচন ফিল্মছৰ গানৰ প্ৰথমটো গান কৰিছিল Number 7 আছে তানভি শৰ্মাৰ জন্ম আৰু ডাঙৰ দীঘল হৈছিল অসমত তেওঁ এগৰাকী অসম অভিনেত্ৰীৰ লগতে এগৰাকী শাস্ত্ৰীয় নৃত্যশিল্পী তেওঁ ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ এগৰাকী যুৱ আৰু প্ৰতিভাশালী প্ৰতিবেদক তানভি শৰ্মা তেওঁৰ শ্ৰেষ্ঠ আৰু অন্যান্য শৈলীৰ বাবেও সুপৰিচিত Number 6 আছে প্ৰিয়ংকা বৈশ্য এগৰাকী অসমীয়া সুন্দৰী অভিনেত্ৰী তেওঁ ডিস্কো ভণ্টি টেক্সি গাড়ীকে ধৰি বিতৰ্কিত পিটিকিকে ধৰি আন বহুতো ট্ৰেণ্ডিং অসমীয়া গীতত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল Number 5 আছে মুন্মি কলিতা এগৰাকী অসমীয়া অভিনেত্ৰী তেওঁৰ জন্ম নৱেম্বৰ 6 1990 চনত হৈছিল মুন্মি কলিতা অসমৰ আটাইতকৈ ধুনীয়া অভিনেত্ৰীসকলৰ মাজত এগৰাকী তেওঁক চলচ্চিত্ৰ নিৰ্মাতা সকলে যথেষ্ট বিচাৰিছে আৰু এক শক্তিৰ সৈতে গণনা কৰিব লাগিব বিশেষকৈ অসম চলচ্চিত্ৰ উদ্যোগৰ অন্যান্য আগশাৰীৰ অভিনেত্ৰীসকলৰ বাবে Number 4 আছে সুনিতা কৌশিক এগৰাকী অসমীয়া অভিনেত্ৰী যি অসমীয়া দূৰদৰ্শন ধাৰাবাহিকত দেখা যায় তেওঁ কেইটামান অসমীয়া ভিডিঅ'ত কাম কৰিছে এতিয়া তেওঁ নতুন অসমীয়া ধাৰাবাহিকত কাম কৰি আছে যিটো ৰেঙনি চেনেলত প্ৰকাশিত হৈছিল তেওঁৰ জন্ম অসমৰ তেজপুৰৰ এটা নেপালী পৰিয়ালত হৈছিল Number 3 আছে দীপলিনা ডেকা যাক পুৰী বুলিও জনা যায় এগৰাকী বহু প্ৰতিভাশালী ভাৰতীয় অসমীয়া গায়িকা আৰু অসমীয়া অভিনেত্ৰীও দীপলিনাই জুবিন গাৰ্গৰ দ্বাৰা পৰিচালিত মিছন চাইনা নামৰ অসম বক্স অফিচত চলচ্চিত্ৰৰ যোগেদি আত্মপ্ৰকাশ কৰে শিক্ষাৰ দ্বাৰা বৈদ্যুতিক অভিযন্তা দীপলিনা পেছাত অসমৰ এগৰাকী বিখ্যাত গায়িকা Number 2 আছে বৰষা ৰাণী বিষয়া এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে অসমীয়া চলচ্চিত্ৰত কাম কৰে তেওঁ অসমৰ বহুতো ভ্ৰাম্যমাণ থিয়েটাৰৰ গোটতো অভিনয় কৰিছিল অভিনয়ৰ উপৰিও তেওঁ অসমত এগৰাকী বিহু নৃত্যশিল্পীও তেওঁ বহুতো জনপ্ৰিয় VCD চলচ্চিত্ৰতো অভিনয় কৰিছে টিভি অনুষ্ঠান পৰিচালনা কৰা আৰু দূৰদৰ্শন শৃংখলা আৰু টেলিফিল্মতো অভিনয় কৰিছে Number 1 আছে ৰিম্পী দাস এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যি অসমীয়া চিনেমা আৰু হিন্দী দূৰদৰ্শন ধাৰাবাহিকতো দেখা পোৱা যায় ৰিম্পী দাসে 2004 চনত অশোক কুমাৰ বিষয়াৰ দ্বাৰা পৰিচালিত অসমীয়া ছবি মনত বিৰিণাৰ জুইত অভিনয় আৰম্ভণি কৰিছিল আৰু আজিৰ লিষ্টত এই 10 গৰাকী অভিনেত্ৰী আছিল আৰু এই 10 গৰাকী অভিনেত্ৰীৰ বিষয়ে চাই আপোনালোকে কেনেকুৱা পালে কমেন্ট বক্সত গৈ কমেন্ট কৰি জনাব আৰু যদি ভাল পালে আপোনালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব